Moina. You know what? Whenever I want to make a video or want to go somewhere, I don't know why this train always hits me. Do you wanna see it? This was my first video when I went to buy my camera. And the another was, well, leave all this. It was my 3 days trip to Guwahati. 7টা পিছত টনিবলো এক্সপ্ৰেছত হাৰমতি ষ্টেচনৰ পৰা আমাৰ ট্ৰেইন আছিল আৰু মোৰ লগত আছিল মোৰ বন্ধু দেৱজিৎ অৱশ্যে ৰাউডি বুলি ক'লে তাক চবেই চিনি পায় বৰষুণে যিহেতু এৰাৰ নামেই লোৱা নাছিল সেয়ে আমি দুয়ো 4টামান বজাতে হাৰমতি ষ্টেচনৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ আৰু সেইটো দিন মই হয়তো কেতিয়াও নাপাহৰোঁ ইফালে আছিল ঠাণ্ডাৰ দিন আনফালে একো নেৰানেপৰা বৰষুণ তাতে আকৌ বাইকত যাওঁতে লগা ঠাণ্ডা বতাহ জাক আৰু এতিয়া অনুভৱ কৰিলেও গা শিয়ৰি উঠে এই সকলোবোৰ অতিক্ৰম কৰাৰ পাছত 7টা পিছত ট্ৰেইনত আমি হাৰমতিৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰি 4টা বজাত গুৱাহাটী ষ্টেচন পালোঁ আৰু 7:20 মানত মোৰ আন এজন বন্ধু লক্ষ্যৰ ৰুম পালোঁ লক্ষ্য হৈছে মোৰ এজন ভাল বন্ধু সি গুৱাহাটীৰ বামুণী মৈদামত থাকে আৰু সি ITI কৰি আছে আৰু 5 দিনা লক্ষ্যৰ আছিল এক্সাম সেয়ে ৰাউডি আৰু মই পোনপ্ৰথমেই চিৰিয়াখানা চাবলৈ ওলালোঁ Hey guys, right now I am in zoo in Guwahati and I never been before here. মোৰ লগত আছে বন্ধু ৰাউডি আৰু দুইটা এতিয়া আমি চিৰিয়াখানা চাব আহিছোঁ বান্দৰকেইটা দেখিলা এই বান্দৰকেইটা প্ৰথমতে আমি আঁতৰৰ পৰা দেখোঁতে মানুহে মাতি আছে বুলি ভাবিছিলোঁ মাত্ৰ কিন্তু ওচৰতে যেতিয়া দেখিলোঁ বান্দৰকেইটাই মাতি আছে আমি এতিয়া আহিছোঁ লাজুকী বান্দৰৰ ওচৰলৈ আমি ইয়াৰ আগতে এতিয়া জোকাইছিলোঁ লগত কৈছে মানুহ ওচৰলৈ আহিলে কি এখন ৰুমাল আছে ৰুমালখনে মানে মুখখন ঢাকি দিয়ে অলপ দেখাম বাৰু এইটো হয় লাজুকী বান্দৰ চাই লোৱা মজা পজ দিব বান্দৰে মজা পজ দিব
কয় যে মইনা চৰাই কৈ দিলে আমি যিটোকে কওঁ সেইটোকে কৈ দিয়ে আকৌ চ' মই এবাৰ কম হা মইনা মইনা ৰাউডি ক'লৈ যোৱা বাঘ বিচাৰি আমি এতিয়া চিৰিয়াখানাত বাঘ সিংহ বিচাৰি বিচাৰি আহিছোঁ চবতছে ইণ্টাৰেষ্টিং লাগিলে মইনা চৰাইটো এতিয়ালৈকে যিমানকৈ দেখিছোঁ হয় ন আৰু ইফালে ওপৰলৈ উঠি আহি আছোঁ আমি ওপৰলৈ বাঘ আছে চাগে বাঘ ফাইনেলি আমি বিচাৰি থকা বস্তুটো পাই গৈছোঁ নাহৰ ফুটুকীয়া বাঘ আৰু ওপৰতে আছে কিমান ষ্টেপ আছে নহয় ভাগৰ লাগি গৈছেগৈ উঠি উঠি কোন আছে Hai mo. Hai thế nào xíu tôi nghĩ là bạc viên á. ব্লেক পন্থিৰ ব্লেক পন্থিৰ ব্লেক পন্থিৰ মই ব্লেক পন্থিৰ কোনটো বে কোনটো ভিতৰত আছে নি ক'ত আছে ব্লেক পন্থিৰ ফিল্মখন চাইছোঁ বাৰু বাঘটো চালাই দেখোন আৰু কিয় চাব লাগে ৰাউডি মতে ওপৰত বাঘ সিংহ কোনোবা এটা আছে সেইটো সি চাবলৈ যায় কোনফালে যাবলৈ এতিয়া কোনোফালে ৱে নাই আকৌ যাবলৈ তালৈ এই মজা সেইটো সিংহ আমি বিচাৰি থকা বস্তুটো পাই গ'লোঁ এতিয়া ফাইনেলি দেখলো কিমান ধুনীয়াকৈ চাইছে বনাই থৈ দিছে দেখিছা আৰু কি চাবলৈ বাকী থাকিলে আৰু ভাত আছে এতিয়া ভাত আছে আমি চাব লগা বস্তুকেইটা চাই ল'লোঁ ঘৰিয়াল আছে মই আগতে নাই অহা দেই ৰাউডি আগতে আহিছে কিন্তু সি বাঘ আৰু সিংহ চোৱা নাছিলে এইবাৰ সি চাই ল'লে মই নোৱা খাব হ'লে এইটোকে চাইছোঁ চালে যাওঁ বোলা কি আছে মানুহ কিবা কাম কৰি আছে
বাঘে এইখন কিন্তু বেয়া সুখ আছে বাঘে গৰজিছে বাঘে গৰজা বুলি কয় শব্দটো শুনিছা নাই সেইটো ইয়াৰ ভিতৰত আছে বে ইয়াৰ ভিতৰত বেয়া দিছে বে ইয়াৰ ভিতৰত আছে দেই বাঘ আছে নেকি এইটো ভিতৰতে গৈ বাঘ দিছে নহয় এইটো ভিতৰত আছে নেকি এই দুই ইয়াতো আছে ইকো কৰিছে শুনিছা নে ইয়াত বাঘ আছে হা বাঘে কিছে গৰজি আছে এইটো হৈছে বাঘৰ মাত তোমালোকে শুনিছা নাই মই নাজানো দেই আমি কিন্তু শুনিছোঁ বৰ ডাঙৰকৈ মাত দি আছে আৰু ৰুমৰ ভিতৰত আছে কাৰণে শব্দটো ইক' কৰি আছে হে That's it. आगे नहीं ওলাই থকা নাই নেকি বাঘটো ভিতৰ সোমাই আছে বগা বাঘটো ইয়াত ওলাই থকা নাই নীল গাই নাম প্ৰথম শুনিছোঁ দেই মই নীল গাই এইটো কি বস্তু হয় বে ক'ত আছে ন হে নীল গাই অ' হে নীল গাই খবৰ ভাল নীল গাই গছ খাই বে ছালটো খাইছে গছৰ ছাল খাইছে हे नील गाय इधर देखो इधर इधर এইটো হৈছে নীল গাই এই মজা তুমি এফালে গুচি আহিছা ভাল কাম কৰিছা hey come here তুমি নাহা নেকি প্ৰকৃতি শিক্ষণ কেন্দ্ৰ এইটো কি জানো কিবা মানে চব প্ৰকৃতিৰ ওপৰত হেৰি হ'ব নতুনকৈ কিবা বনাই আছে নেকি ভিতৰৰ ফালে ফুল চুল দেখিছোঁ তাত নতুনকৈ কিবা বনাই আছে আমাৰ ৰাউডি টয়লেট গৈ আহিছে কেইটকা 5 rupees 5 টকা দি টয়লেট গৈছা पैसा ही टॉयलेट था पहली बार या दूसरी बार पहली बार 5 टका कैमरा কাৰণে 100 টকা টিকেট কিমান টিকেট 30 ইমু এ হা মুগিলা আহিছা নি আহা হাই ইমু ও ঘড়িয়াল সামি দিয়া ঘড়িয়াল দেখিলা না ঘড়িয়ালটো ইয়াৰ আছে বুলি কৈছে কিন্তু আমি দেখা নাই এতিয়ালৈকে ঘড়িয়াল নহয় ৰিয়েল হ'বলা ঘড়িয়ালগিলা পানী নাই ইফালে গেটৰ মুখত আছে ইয়াত তোমালোকে চোৱা কিন্তু আমি ওচৰলৈ যাবও নোৱাৰোঁ এইফালে আৰু দেখাবও নোৱাৰোঁ আমি নিজে ভালকৈ দেখা নাই ন এতিয়ালৈকে এনেই দেখিছোঁ পৰি আছে কিন্তু ভালকৈ চাবই পোৱা নাই এতিয়ালৈকে একেথিৰে ৰৈ আছে অথনিৰ পৰা 5 মিনিট 10 মিনিটমান একেথিৰে ৰৈ আছে এবাৰ লক্ষ্য মই ইয়াক লছ চাবলৈ কিমান মাৰিলোঁ এচাৰি মাৰিলোঁ ঠিক নে লছ নহ'লে কোনো পধ্যে নহয় লাষ্টত এইটো কি হেৰিটোৱে
এই তাত ৰখা মানুহটোৱে এইটো পৰিয়াল নহয় বেলেগ সিফালে আৰু এটা আছে এই ৰখা মানুহটোৱে হু বুলি ক'লে তেতিয়া অকণমান নেচাল হয় এজন মানুহেতো প্লাষ্টিকৰ বুলি কৈছিলে মানে ৰৈ আছে কাৰণে সেই মানুহজন পিছত অকণমান ল'ৰ চকুলতহে গম পাইছোঁ আৰু guys, that's it for today and এইটো আমাৰ 1 week মানৰ প্লেন হয় আমি এসপ্তাহমান ইয়াত গুৱাহাটীত থাকিম আৰু ইয়াৰ বিভিন্ন জেগাত গৈ মানে চাম জেগাবোৰ চাম আৰু ভিডিঅ' বনাম আজিলৈ ভিডিঅ'টো ইমান লৈছোঁ ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিবা ইমানেই আৰু চ' see you in the next one bye বাই বাই